নমস্কাৰ আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ ৰেখা আৰু কোণৰ যেটো প্ৰথম উপপাদ্য আপোনালোকে চাই লবা যেটো উপপাদ্য আছে আমি সেইটো আলোচনা কৰিম উপপাদ্যটো চোৱা কি আছে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে বিপৰীত শীৰ্ষক কোণবিলাক সমান কি হ'ব প্ৰমাণ কৰা যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে তেন্তে বিপৰীত শীৰ্ষক কোণবিলাক সমান আমি ফাৰ্স্ট কি কৰিম যেতিয়া আমি জ্যামিতি কিবা এটা মেথছ কৰিম আমাৰ ফাৰ্স্ট কাম কি আমাক যেটো শাৰী দিয়া আছে সেইটো আমি ছবি হিচাপে বনাই লম ফিগাৰ হিচাপে বনাই লম গতিকে ইয়াত তোমাক কি দিছে যদি দুডাল ৰেখাই দিয়া আছে গতিকে ফাৰ্স্ট আমি দুডাল ৰেখা আঁকি লম ধৰিছো নাম দি লৈছো আমি এ বি আৰু সি ডি প্ৰশ্নত কৈছে দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে গতিকে আমি ধৰা হল এ বি আৰু সি ডি ৰেখাই পৰস্পৰ ও বিন্দুত কটাকটি কৰিছে তেন্তে প্ৰমাণ কৰিব কি লাগে বিপৰীত শীৰ্ষক কোণবিলাক সমান অৰ্থাৎ ইয়াৰ বিপৰীত এইটো নাম দি দিছো 1 2 3 4 গতিকে 1 ৰ বিপৰীত কোণ কোনটো 3 আৰু 2 ৰ বিপৰীত কোণ কোনটো 4 গতিকে আমি বিপৰীত কোণবিলাক সমান বুলি দেখুৱাব লাগে প্ৰমাণ চোৱা প্ৰথম স্টেপটো আমাৰ কি আছিল যে যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে গতিকে আমি ধৰা হল কি নাম দিছো এ বি আৰু সি ডি ৰেখাই সো ধৰা হল এ বি আৰু সি ডি ৰেখাই পৰস্পৰ কি বিন্দুত কাটিছে আমি কি নাম দিছো ও বিন্দুত কটাকটি কৰিছে প্ৰশ্ন আমাক কি কয় প্ৰমাণ কৰিব কি দিছে বিপৰীত শীৰ্ষক কোণবিলাক সমান গতিকে প্ৰমাণ কৰিব লাগে যে বিপৰীত শীৰ্ষক কোণবিলাক সমান গতিকে ইয়াৰ বিপৰীত কি হ'ব 1 ৰ বিপৰীত 3 আৰু 4 ৰ বিপৰীত 2 অৰ্থাৎ 1 ইকুৱেল টু 3 আৰু এংগল 2 ইকুৱেল টু কি হ'ব এংগল 4 ঠিক আছে আমাৰ ফাৰ্স্ট কাম কি তুমি যেতিয়া জ্যামিতি কৰা প্ৰথম তোমাক যেটো প্ৰমাণ কৰিব দিছে সেইটোক ছবি হিচাপে ভাবি লবা দেন তুমি ফিগাৰটো ড্ৰ কৰাৰ পিছত নেক্সট ভাবিবা তুমি কেনেকৈ এপ্ৰোচ কৰিবা অংকটো কেনেকৈ আগুৱাই যাবা এই দুডাল ৰেখাই কৈছে আমি নাম দি লৈছো ধৰা হল এ বি আৰু সি ডি ৰেখাই কটাকটি কৰিছে কিহত ও বিন্দুত প্ৰমাণ কৰিব কি লাগে বিপৰীত শীৰ্ষক কোণবিলাক সমান সেইকাৰণে আমি এংগল 1 ইকুৱেল টু এংগল 3 আৰু এংগল 4 ইকুৱেল টু এংগল 2 আমি দেখুৱাব লাগে প্ৰমাণ চোৱা এতিয়া আমি কেনেকৈ এপ্ৰোচ কৰাৰ উপায়টো কি আছে ইয়াত চোৱা যদি মই এই এ বি ৰেখাডাল লওঁ এই যদি এ বি ৰেখাডাল লওঁ এ বি ৰেখাৰ চোৱা এই পাৰ্টটো নাই বুলি ভাবিলো মানে ও ডি এই পাৰ্টটো নাই বুলি ভাবিলো আৰু হৈ গ'ল কোনটো পাৰ্ট এই পাৰ্টটো ৰৈ গ'ল গতিকে এই পাৰ্টটোত চোৱা এইখিনি নাই বুলি ভাবি ল'লে ছবিটো কেনেকুৱা হৈ যাব তোমাৰ এনেকুৱা হৈ যাব গতিকে এইখিনি মিলি সদায় আমি কি জানো 180 ডিগ্ৰী হয় কাইদা ৰৈখিক জুলীয়া কোণ গতিকে কি পাম আমি 1 প্লাছ এংগল 2 ইকুৱেল টু কিমান পাম 180 ডিগ্ৰী কাৰণটো কি ৰৈখিক জুলীয়া কোণ এইটো আমি 1 নম্বৰ সমীকৰণ দিওঁ ৰৈখিক জুলীয়া কোণ আমি 1 নম্বৰ সমীকৰণ দিছো ঠিক তেনেকৈ এবাৰ কি কৰো চোৱা এবাৰ প্ৰথম এ বি ৰেখাডাল লৈছিলো এবাৰ আমি কোনডাল ৰেখা লম এইডাল ৰেখা লম মানে আমি সি ডি ৰেখাডাল লম গতিকে সি ডি ৰেখাৰ ওপৰত তুমি এই পাৰ্টটো লোৱা বা এই পাৰ্টটো লোৱা আৰু মই তলৰ পাৰ্টটো বাদ দিছো ৰৈ গ'ল এই পাৰ্টটো গতিকে সি ডি ডাল কি হ'ব ৰেখা গতিকে এইখিনি কিমান হ'ব তোমাৰ 1 প্লাছ 4 মিলি কিমান হ'ব 180 ডিগ্ৰী আমি সেইটো লওঁ অৰ্থাৎ এংগল 1 প্লাছ এংগল 4 ইকুৱেল টু 180 ডিগ্ৰী 2 নম্বৰ দিলা আৰু কাৰণটো একে আহিব কি ৰৈখিক জুলীয়া কোণ এইখিনিলে ক্লিয়াৰ
এতিয়া চোৱা আমি 1 + 2 = 180 ডিগ্ৰী 1 + 4 = 180 ডিগ্ৰী ইয়াৰ লেফটত 1 + 2 লেফটত 1 + 4 ৰাইটত 180 ৰাইটত 180 দুইফালে সেম সেম আছে গতিকে আমি 1 আৰু 2 নম্বৰ সমীকৰণ তুলনা কৰি কি পাওঁ angle 1 + angle 2 = angle 1 + 4 গতিকে আমি কি পাম 1 আৰু 2 সমীকৰণৰ পৰা 1 আৰু 2 সমীকৰণৰ পৰা 1 আৰু 2 সমীকৰণৰ পৰা কি পাওঁ so angle 1 + 2 angle 1 + angle 2 = angle 1 + 4 angle 1 + angle 4 1 1 দুইফালে কেনসেল ৰৈ গ'ল কি angle 2 = angle 4 আমি এই ৰেখাৰ এই ওপৰৰ পাৰ্টটো আৰু চি ৰেখাৰ এই ওপৰৰ পাৰ্টটো লগাই আমি 2 = 4 পালো ঠিক তেনেকৈ আমি যদি এ বি ৰেখা যদি তলৰ পাৰ্টটো লওঁ এ বি ৰেখা আমি এই পাৰ্টটো লওঁ চি ৰেখা যদি আমি এই পাৰ্টটো লওঁ তেতিয়া আমি কি পাম 1 = 3 পাম বাকিখিনি কৰিব নালাগে আমাৰ 2 = 4 হৈ গ'ল এতিয়া লিখি দিয়া ঠিক একেদৰে angle 1 = angle 3 proved এইটোৱে মেথছটো মানে কি তুমি যেতিয়াই জ্যামিতিৰ অংককেইটা কৰিবা ফাৰ্ষ্ট তোমাক যেটো প্ৰমাণ কৰিব দিব সদায় সেইটোৱে মনত ৰাখিবা সেইটো আমি কি হিচাপত লিখি লওঁ ফিগাৰটো আমি বনাব চেষ্টা কৰিম চিত্ৰটো ছবিটো বনাব চেষ্টা কৰিম আৰু ছবিটো আমি বনাম কেনেকৈ বুলি কওঁতে তোমাক যেটো লাইন দিয়া আছে সেইটোক আমি নাম হিচাপে ধৰি লম এ বি সি ডি ই এফ জি পি কিউ আৰ যিকোনো হ'ব নাম হিচাপে ধৰি লম যেনেকৈ ধৰি লোৱা এই অংকত আমি কি কৰিছিলোঁ যদি দুডাল ৰেখাই পৰস্পৰ কটাকটি কৰে সেই আমি কি কৰিলোঁ এ বি আৰু চি ডি দুডাল ৰেখাই কটাকটি কৰিছোঁ কি বিন্দু কটাকটি কৰিছে অ বিন্দু প্ৰমাণ কৰিব কি দিছে বিপৰীত শীৰ্ষক কোণবিলাক সমান গতিকে 1 ৰ বিপৰীত p3 4 ৰ বিপৰীত 2 গতিকে 1 = 3 আৰু 4 = 2 দেখুৱাব লাগে এইখিনিলে আমাৰ হৈ গ'ল এতিয়া আমি সেকেন্ড স্টেপটো কি সেকেন্ড স্টেপটো হৈছে আমি এতিয়া কেনেকৈ এপ্ৰোচ কৰিম আমি কেনেকৈ আগুৱাই যাম অংকটোৰ প্ৰতি গতিকে আমি সেই সন্নিহিত কোণ বিপৰীত কোণ অনুৰূপ কোণ একান্তৰ কোণ সেইবিলাক জানিব লাগিব প্ৰকৃত কোণ কাক কয় লগতে আমি ইয়াত ৰৈখিক জুৰীয়া কোণ কাৰণ 1 + 2 = 180 ডিগ্ৰী হ'ব এইটো আকৌ ঠিক তেনেকৈ 1 + 4 = 180 ডিগ্ৰী যিকোনো তুমি দুটা ল'ব পাৰা ইয়াত তুমি 1 + 2 লৈছা এবাৰ তুমি সেকেন্ড বাৰটো ল'ব পাৰা বা তুমি এবাৰ এ বি ৰেখাৰ ওপৰত লৈছা এবাৰ তুমি চি ডি ৰেখাৰ ওপৰত লৈছা এবাৰ এ বি ৰেখাৰ তলত লৈছা চি ডি ৰেখাৰ ওপৰত লৈছা ল'লেই হ'ল হয়তো তুমি প্ৰথমতে 2 = 4 পাব পাৰা নহ'লে 1 = 3 আকৌ এগেইন পাব পাৰা ঠিক আছে ইয়াৰ পিছত আমি যেটো নেক্সট আছে অনুশীলনী আমি সেইটো আলোচনা কৰিম ঠিক আছে থ্যাংক ইউ